নমস্কাৰ। পাঠ কৰিবলৈ লোৱা গল্পটিৰ শিৰোনাম ভ্ৰষ্ট লগ্ন। গল্পকাৰ নিৰুপমা বৰগোহাঁই। শাহুৱেকৰ মৃত্যুৰ লগে লগে এইখন ঘৰৰ পুৰণি দিনৰ মানুহ দুজনৰ শেষৰজনৰো চিন হেৰাই গ'ল। অন্ততঃ মঞ্জুলাৰ কাৰণে মঞ্জুলাৰ জীৱনত তেওঁৰ আৰু একো চিন থাকিব নোৱাৰে। শহুৰেক ২ বছৰৰ আগতেই ঢুকাইছিল। এতিয়া এই ২ বছৰৰ পিছত শাহুৱেকো স্বৰ্গী হ'ল। ঘৰখন বিয়া দি উলিয়াই দিয়া জীয়েক ৩জনী আৰু তেওঁলোকৰ ল'ৰা-ছোৱালীৰে ভৰি পৰিছে। আৰু ভৰি পৰিব, যেতিয়া মঞ্জুলাৰ দেউৰেক প্ৰদীপ তেওঁৰ পৰিয়াল লৈ আহি পাবহি। প্ৰদীপ থাকে সুদূৰ কাশ্মীৰত, তাৰ পৰা আহি পাওঁতে পলম হৈছে। মাকৰ মৃত্যুৰ সময়ত লগ নাপালে, পাবৰ কোনো উপায় নাছিল। কাৰণ মাত্ৰ এসপ্তাহৰ জ্বৰতে মাকৰ মৃত্যু হ'ল। সেই জ্বৰৰ খবৰ শুনি ইমান দূৰৰ পৰা গুচি অহাটো সম্ভৱ নাছিল। প্ৰদীপৰ ২টা ল'ৰা-ছোৱালী। ঘৰখনত আৰু ৪টা প্ৰাণী বাঢ়িব। আগতেও কম ভৰা ঘৰ নাছিল। শাহুৱেক, শহুৰেক, মঞ্জুলাৰ গিৰিয়েক ত্ৰিদীপ, সিহঁতৰ ৪টা ল'ৰা-ছোৱালী, ত্ৰিদীপৰ বিধৱা ভনীয়েক পুতলী আৰু তাইৰ ৩টা ল'ৰা-ছোৱালী আৰু কাম কৰা ল'ৰা অবুধ। শাহুৱেক ঢুকুৱাৰ দিনা এই আটাইবোৰ মানুহৰ কান্দোনত ঘৰখনত কোঢ়াল লাগি গৈছিল। যদিও শাহুৱেক উপযুক্ত বয়সতে ঢুকাল, তথাপি সেই সান্তনাই কাৰোতো সুখ নোহোৱা কৰিব নোৱাৰে। চিঞৰি চিঞৰি কান্দিলে জীয়েকহঁতে, মঞ্জুলায়ো কান্দিলে। বেজাৰত তাইৰো যেন হিয়া ভাগি গৈছিল। এইখন ঘৰলৈ বিয়া হৈ অহাৰ আজি ২০ বছৰৰো ওপৰ হ'ল। এই ২০ বছৰে তাই শাহুৱেকৰ লগতে জীৱনটো কটাই আহিছে বুলিব পাৰি। স্বামী ত্ৰিদীপ স্থানীয় কলেজ এখনৰ অধ্যাপক। গতিকে প্ৰদীপৰ দৰে তেওঁৰ দূৰলৈ গৈ চাকৰি কৰাৰ কোনো প্ৰশ্নই নুঠে। ইয়াতেই এই ঘৰখনতেই চিৰকাল আছে তেওঁ। মঞ্জুলাকো বিয়া কৰাই আনি এই ঘাইঘৰখনতে ২০ বছৰ ৰাখিছে। কেতিয়াবা দুবছৰৰ মূৰত, কেতিয়াবা বছৰৰ মূৰত মাকৰ ঘৰলৈ যোৱাৰ বাহিৰে মঞ্জুলায়ো এই ঘৰখন এৰি আজি ২০ বছৰে কলৈকো যোৱা নাই, যাবলৈ পোৱা নাই। শাহুৱেকৰ লগতেই ঘৰ ধৰি আছে। শাহুৱেকৰ চকুৰ আগতেই তাই সৌৰখী গাভৰুৰ পৰা পৰিণত বয়সৰ বোৱাৰী এজনী হ'ল। এটা দুটাকৈ ৪টা ল'ৰা-ছোৱালীৰ মাক হ'ল। শাহুৱেকৰ চকুৰ আগতেই তাইৰ কিশোৰীৰ চঞ্চলা আৰু মধুৰতা আঁতৰি গৈ সংসাৰৰ পকা গৃহিণীৰ গাম্ভীৰ্য আৰু কঠোৰতা আহি পৰিল। সেই একেদৰে শাহুৱেকো তাইৰ চকুৰ আগত দিনে দিনে পৰি আহিল। বাৰ্ধক্যই গ্ৰাস কৰি আনিলে। লাহে লাহে তেওঁৰ চুলি পকি আহিল আৰু পাতল হ'ব ধৰিলে। দাঁত সৰিব ধৰিলে। গাৰ ছাল ক্ৰমে সুতুৰা-সুতুৰ হ'ল। উদ্ধত ঋজু শৰীৰ হাউলি আহিল। আৰু আজি প্ৰায় ৮০ বছৰৰ ওচৰত সেই শাহুৱেকৰ মৃত্যু হ'ল। যোৱা ২০ বছৰৰ অস্পষ্ট অতীতৰ পৰা স্পষ্ট সিদিনালৈকে জীয়াই থকা সেই মানুহজনী সঁচাকৈয়ে এই ঘৰখনৰ পৰা চিৰদিনৰ কাৰণে হেৰাই গ'ল। মঞ্জুলাৰ দুগালেদি চকুলো বাগৰি আহে। অথচ সেই শোকৰ মাজতো নিজৰ অন্তৰৰ অন্তঃস্থলীৰ পৰা এক চকিত দৰ্শনত মঞ্জুলা অলপ শিয়ৰি উঠে। অন্তৰৰ সেই গুপুত কোণত সেইবোৰ কি কথা লুকাই আছে? ২০ বছৰৰ আগৰ কথা। ২০ বছৰীয়া এজনী গাভৰু ছোৱালী মঞ্জুলা। বি.এ.টো পাছ নকৰোঁতেই মাক-দেউতাকে বিয়া দি দিলে। সদায় মাক-বাপেকৰ বাধ্য শান্তশিষ্ট ছোৱালীজনীয়ে যদিও কোনো আপত্তি নকৰিলে, সৰু ভনীয়েক মৃদুলাৰ আগত হ'লে তাই লাহে লাহে কৈছিল, "মোৰ আগেয়ে বি.এ.টো পাছ কৰাৰহে ইচ্ছা আছিল।" মৃদুলাই গৈ কথাষাৰ মাক-বাপেকৰ কাণ চুৱাইছিলগৈ। কিন্তু তেওঁলোকে উত্তৰ দিছিল, "পিছতো তাই বি.এ. পাছ কৰিব পাৰিব। পঢ়াৰ সময় কেতিয়াও হেৰাই নাযায়। কিন্তু এবাৰ হেৰালে এনে ল'ৰা, এনে ঘৰ আমি যে পুনৰাই পাম তাৰ কি নিশ্চয়তা আছে?" সঁচাকৈয়ে ভাল ল'ৰা,
ভাল ঘৰ। মঞ্জুলাই কেতিয়াও নহয় বুলি নকয়। চহৰৰ ভিতৰতে এঘৰ আধ্যৱন্ত মানুহ। খোৱা পিন্ধাৰ আকাল নাই আৰু 10জনক খুৱাব পিন্ধাব পাৰে তেওঁলোকে। কত মানুহ আলহী অতিথি আহে যায় সেইখন ঘৰলৈ। কোনো সুদামুখে উভতি যাব নালাগে সেইখন ঘৰৰ পৰা। অতি সুন্দৰ সোধপোছ, মাত কথাত মৌ বৰষে। কি যে সাদৰী আৰু মধুৰ ব্যৱহাৰ প্ৰতিজন মানুহৰে। আৰু ত্ৰিদীপ অতি ভাল ল'ৰা, শিক্ষিত, সৎ স্বভাৱী, বিনয়ী আৰু শান্ত। একো ৰাগিয়াল বস্তু মুখত নিদিয়ে। মাক দেউতাক ল'ৰাৰ গুণত সদায় পঞ্চমুখ। তেওঁলোকৰ ল'ৰা সৰুৰে পৰা যি বাধ্য হৈ চলি আহিছে আজিলৈকে তাৰ ব্যতিক্ৰম ঘটা নাই। বহুত ল'ৰাৰ বিয়া বাৰু কৰাই পৰিৱৰ্তন হয়, কিন্তু আমাৰ বোপা সেই একেই বাধ্য হৈ আছে, মঞ্জুলাৰ শহুৰেক শাহুৱেকে গৰ্ব কৰি কৈছিল। সেই অতি ভাল ল'ৰা ত্ৰিদীপৰ লগত বিয়া হৈ কিন্তু বিয়াৰ পিছত বহুত দিন ৰাতি মঞ্জুলাই নীৰৱে চকুপানী টুকিছিল। চিৰদিনলৈ এৰি অহা মাকৰ ঘৰখনৰ কথা সুঁৱৰি তাইৰ হিয়া যেন ভাগি গৈছিল। অথচ ত্ৰিদীপ সঁচাকৈয়ে ভাল ল'ৰা। স্বভাৱৰ একো দোষ নাই। তাইৰ বাহিৰে কোনো ছোৱালীকে কোনোদিন মূৰ তুলি চোৱা নাই। কি শান্ত সৌম্য নিজু মানুহ, কি সুন্দৰ বাধ্যপুত্ৰ। কিন্তু মঞ্জুলাৰ আপত্তি আছিল তাতেই। কিয় তুমি ইমান বেছি বাধ্য হৈ চলিব লাগে? কিয় তোমাৰ ইমান বয়সতো সাহস নহয় মোক লৈ এঠাইলৈ ফুৰিবলৈ যাবলৈ, এখন চিনেমা চাবলৈ? কিয় তুমি মোক বিয়া কৰাই এনেকৈ সম্পূৰ্ণভাৱে শাহুৰ তলত এৰি দিলা? কিয় তোমাৰ মোৰ সামান্য এটা জীৱন গঢ়ি উঠিবলৈ নিদিলা? অথচ তাইৰ বিয়া হৈছে এজন শিক্ষিত প্ৰফেচৰৰ লগত। তাইৰ ভনীয়েক মৃদুলাৰ গিৰিয়েক কিন্তু ইমান শিক্ষিত নহয়, আইলৈকে পঢ়িছে। ব্যৱসায় কৰে মানুহজনে, সিমান ডাঙৰ ব্যৱসায়ো নহয়। কিন্তু সেই সামান্য আয়েৰেও দুয়ো এটা হাঁহি ভৰা ফূৰ্তিৰ জীৱন কটাইছে, ফুৰিছে, চিনেমা চাইছে, এবাৰ দাৰ্জিলিঙৰ পৰাও ঘূৰি আহিছে। সৰু সংসাৰ সিহঁতৰ। মৃদুলা গিৰিয়েক, নিমাষিত বিধৱা বুঢ়ী শাহুৱেক আৰু সৰু দেউৰেক এটা। ভাত পানী মৃদুলাই ৰান্ধে, সামান্য আয়ৰ সাধাৰণ আয়োজন। এবাৰ মৃদুলা আহি বায়েকৰ ঘৰত 4 দিন থাকি গৈছিল। প্ৰথম তাই মঞ্জুলাহঁতৰ ঐশ্বৰ্য বৈভৱ, খোৱা লোৱাৰ আয়োজন, মানুহ দুনুহ, গাড়ীৰ আহযাহ দেখি চমৎকৃত হৈছিল আৰু উচ্ছ্বসিতভাৱে বায়েকক কৈছিল, তোৰ বৰ কপাল দে বাইদেউ। 4 দিন থকাৰ পিছত তাই আকৌ কৈছিল, বাইদেউ তহঁতৰ ইমান মানুহৰ ইমান বিধে বিধে ৰন্ধা বঢ়া আৰু লগতে ইমান আলতী অতিথি সৎকাৰ কৰি তোৰ আমনি নালাগেনে? সেই যে বঙালীত কয়, ৰান্নাৰ পৰ খাওয়া আৰু খাওয়াৰ পৰ ৰান্না, তাকে কৰিয়ে দেখোন তোৰ দিনবোৰ গৈছে। তহঁত ইমান ধনী মানুহ, এটা ৰান্ধনী চান্ধনী ৰাখি অলপ আজৰি হৈ নলৱ কিয়? তোৰ ঘৰত এই 4 দিন থাকিয়েই মোৰ হলে উশাহ বন্ধ হৈ যোৱাৰ দৰে লাগিছে দে বাইদেউ। কেৱল কাম, কেৱল খোৱা বোৱাৰ কাৰবাৰ। মানুহ কিবা অকল খাবলৈকে জীয়াই থাকে নেকি? নাই বাইদেউ, এনেকৈ পাকঘৰতে জীৱনটো শেষ কৰি নিদিবি, এটা ৰান্ধনী চান্ধনী ৰাখ। কথাবোৰ সদায় স্পষ্ট মৃদুলাৰ, কোনো লোকঢাক কৰি কথা কব নোৱাৰে। ভনীয়েকৰ কথাত সিদিনা মঞ্জুলাই ম্লান হাঁহি এটা মাৰি কৈছিল, চাকৰ বাকৰৰ হাতত খোৱাতকৈ নিজে ৰান্ধি বাঢ়ি খোৱাৰ সুখ দে মৃদুলা। আৰু আমাৰ শাহুৱায়ে আনৰ হাতৰ ৰন্ধা বঢ়া খাই ভাল নাপায়। মনৰ সমস্ত ক্ষোভ গোপন কৰি তাই ভনীয়েকক সহজ মাতেৰে কলে কথাষাৰ। মৃদুলাৰ দৰে মন খুলি তাই কাকো একো কব নোৱাৰে। সঁচাকৈয়ে বিবাহিত জীৱনৰ সমস্ত ক্ষোভ তাই আজি 20 বছৰে এনেকৈয়ে মনতে গোপনে পুহি ৰাখিছে। কুমাৰী জীৱনৰ মুকলিমূৰীয়া দিনবোৰ সুঁৱৰি গোপনেই হাহাকাৰ কৰি আহিছে মাকৰ মৰম সনা প্ৰশ্ৰয় ভৰা দিনবোৰলৈ মনত পেলাই।
আৰু একেদৰেই গোপনেই পুহি ৰাখিছে শাহুৱেকৰ শাসনৰ বিৰুদ্ধে পুঞ্জীভূত হৈ উঠা বিদ্বেষ আৰু অশান্তিবোৰ। কাকো কোৱা নাই, নেকি গিৰিয়েককো, কাৰণ তাই ভালকৈয়ে বুজিছে যে কৈ একো লাভ নাই। অতি ভাল ল'ৰা ত্ৰিদীপ, ভুলতো কোনোদিন মাক দেউতাকৰ বিৰুদ্ধাচৰণ কৰি পোৱা নাই। এই বাধ্য শান্ত পুতেকৰ পৰা পোৱা চৰম পিতৃভক্তি আৰু মাতৃভক্তিৰ সোৱাদ লৈয়ে 2 বছৰ ৰগাপিছাকৈ মাক আৰু দেউতাকৰ মৃত্যু হ'ল। মৃত্যু? নহয়, মুক্তি। 20 বছৰৰ গতানুগতিক জীৱনধাৰা, 20 বছৰৰ দাসত্বৰ পৰা চিৰমুক্তি। সেই কান্দোনৰ ৰোল উঠা, শোকে আগুৰি থকা ঘৰখনত কিন্তু এটা শোকসন্তপ্ত প্ৰাণীয়ে চকুৰ পানী মচি মচিও মনৰ গোপন কোণত এটা স্বস্তিৰ নিশ্বাস পেলালে। মুক্তি, আহ কি মধুৰ। মোৰ পাপ হ'ব নেকি শাহুৱাই? কিন্তু মোৰ জীৱনৰ অমূল্য 20টা বছৰ পাকঘৰৰ জুই আৰু ধোঁৱাৰ মাজতে অকল বন্দী কৰি ৰখাৰ কাৰণে তোমাৰো যে পাপ লাগিছে। শ্ৰাদ্ধ শান্তি হৈ যোৱাৰ পিছত প্ৰদীপ আৰু বিবাহিতা নন্দেক আৰু শাহুৱেকহঁত দিহাদিহি গুচি গ'ল। ঘৰখন যেন এতিয়াহে একেবাৰে খালী হৈ গ'ল। পুতলীয়েতো কথাষাৰ কৈ কৈ মাজে মাজে চকু পানী টুকিয়ে আছে। মাকক হেৰুওৱা দুখটো পুনৰ যেন জাগি উঠিল তাইৰ। মঞ্জুলাৰ মনটোও গধুৰ হৈ উঠিল। সকলোৱে বিদায়ৰ সময়ত পেলোৱা চকুলোৰ লগত তাইৰো চকুৰ পতা তিতি উঠিল। কিন্তু এইবাৰো মনৰ গোপন কোণত মনটোৱে এটা স্বস্তিৰ নিশ্বাস পেলালে। উফ, কি দিনেই যেন নগ'ল এইকেইটা দিন। ঘৰ নহয় যেন এখন হোটেলহে। মানুহ এজনী মৰি গৈছে হয়, মনবোৰ সকলোৰে মৰি আছে হয়, কিন্তু পেটৰ ভোকবোৰতো কাৰো মৰা নাই। গতিকে ডাঙৰৰ পৰা সৰুলৈকে ইমানবোৰ মানুহৰ খোৱা লোৱাৰ ব্যৱস্থা কৰা, উশাহ চুটি হৈ যায় মঞ্জুলাৰ। অৱশ্যে প্ৰদীপৰ ঘৈণীয়েক আৰু নন্দেক জেশাহুৱেকহঁতে আগবাঢ়ি 2-এটা কামত তাইক সহায় কৰি দিয়েহি। কিন্তু হাজাৰ হওক তেওঁলোক এতিয়া আলহীৰ দৰে। আচল কাম আৰু দায়িত্বৰ ভাৰ মঞ্জুলাই কেনেকৈ এৰাব পাৰে? এতিয়া সকলোবোৰ গুচি গ'ল। পুতলীয়ে এতিয়াও বেজাৰ কৰি আছে, কিন্তু মঞ্জুলাৰ বেজাৰ আঁতৰিছে। উফ, ধুমুহাৰ পিছত যেন ঘৰখনত শান্তিহে বিৰাজ কৰিছে। আৰু এই কেইদিনমানৰ পিছতে কথাষাৰ উলিয়ালে মঞ্জুলাই। এটা ঠাকুৰকে ৰাখোঁ বুলি ভাবিছোঁ পুতলী। দিনৰ পিছত দিন আৰু কিমান সেই একেই ৰন্ধা বঢ়া কৰি থাকিবা? ককাই দেউৰাকো কৈছোঁ কথাটো। পুতলীৰ মুখখন যেন অলপ কলা পৰি গ'ল। ইমান দিনৰ মাৰ পবিত্ৰ পাকঘৰটো তুমি মা নোহোৱা হোৱাৰ লগে লগে চোৱা কৰিবলৈহে ওলালানে নবৌ? কিন্তু সেই ইমান দিনে মই যে পাকঘৰত থাকি থাকি বুঢ়ী হ'লো, মোৰ কথাষাৰ এবাৰ নাভাবাকেলে পুতলী? কিন্তু পুতলীয়ে ভাবক নাভাবক, তাততো আচলতে কোনো ক্ষতি বা বৃদ্ধি নাই মঞ্জুলাৰ। এতিয়া তাইয়েই এই ঘৰখনৰ গৃহিণী, সম্পূৰ্ণভাৱে গৃহিণী। তাইৰ সিদ্ধান্তত মাত মাতিবলৈতো পুতলীৰ অধিকাৰ নাই। মাক জীয়াই থাকোঁতে পুতলীয়ে এইখন ঘৰত এনেকৈ সদৰ্পে চলিছিল যেন মাকৰ দৰে এইখন ঘৰৰ তাইয়েই গৃহিণী। মাকৰ দৰেই বৌয়েকক ইটো সিটো কথাৰ হুকুম দিবলৈ পূৰা অধিকাৰ আছে। কিন্তু মাকৰ মৃত্যুৱে যে পুতলীৰ হাতৰ পৰা লগে লগে সেই ক্ষমতা কাঢ়ি লৈ গ'ল, সেই কথা তাইৰ বুজিবৰ হ'ল। ঘৰলৈ ঠাকুৰ আহিল। ত্ৰিদীপে কোনোদিনে মাকৰ কোনো কথাত নামাতিছিল। এতিয়া ঘৈণীয়েকৰ ক্ষেত্ৰতো একেদৰেই নীৰৱ হৈ ৰ'ল। প্ৰথম দিনাই ঠাকুৰৰ ৰন্ধা খাই ল'ৰা-ছোৱালীবোৰে আপত্তি কৰিলে। তোমাৰ দৰে ৰান্ধিবলৈ পৰা নাই মা ঠাকুৰে। মামী, এইখন আঞ্জাত ইমান জ্বালা দিছে ঠাকুৰে, মুখতে দিব নোৱাৰি, ইত্যাদি নানা ওজৰ আপত্তি কৰিলে ল'ৰা-ছোৱালীবোৰে। সিহঁতে ভাত খোৱা চাই ওচৰতে ৰৈ আছিল মঞ্জুলা আৰু পুতলী।
পুতলীয়ে পুতেক জীয়েকহঁতক ধমক দি উঠিল, যি ৰান্ধিছে আপত্তি নোহোৱাকৈ খাই উঠি যা সোনকালে। আঞ্জাত অলপো জ্বালা খাব নোৱাৰে আপদকেইটাই। ডালমুট এগাল আনি দিয়াচোন, যিমান জ্বলা নাথাকক সুহুৰিয়াই সুহুৰিয়াই খাব। মঞ্জুলা গহীনভাৱে ঠাকুৰৰ ওচৰলৈ গ'ল। তোমাক দেখোন মই বাৰে বাৰে কৈছিলোঁ ঠাকুৰ, যে আঞ্জা চাঞ্জাবোৰত অলপো জ্বালা নিদিবা, ল'ৰা ছোৱালীবোৰে খাব নোৱাৰে। বেছি জ্বালাটো দিয়া নাই আইদেউ, সেইখিনি জ্বালা নিদিলে টেষ্ট উঠিব কেনেকৈ, আৰু টেষ্ট নুঠিলে আপোনালোকেই দেখোন মোক খং নকৰিব। ইংৰাজী শব্দটো গৌৰৱেৰে দুবাৰ উচ্চাৰণ কৰি ঠাকুৰে দাঁতকেইটা উলিয়াই উত্তৰ দিলে। মঞ্জুলা এক মুহূৰ্ত পৰ হতবাক হৈ ৰৈ থাকিল। তাৰ পিছত তাই একো উত্তৰ নিদি ওলাই গ'ল। সিদিনা ভাত আঞ্জাবোৰ খাই তাইৰ নিজৰো অলপো জুতি নালাগিল। কিন্তু খোৱাৰ পাতত বহি তাই একো নামাতিলে, নন্দেকেও নামাতিলে। দুয়ো নীৰৱে খাই উঠি গ'ল। কিন্তু সিদিনাৰ পিছৰ সাঁজ ৰন্ধাৰ সময়ত মঞ্জুলা নিশ্চিন্ত মনে নিজৰ কোঠালিত সোমাই আলোচনীখন হাতত লৈ বহি থাকিব নোৱাৰিলে। কেইবাবাৰো পাকঘৰলৈ অহা যোৱা কৰিলে। ঠাকুৰৰ ওপৰত কেইবাবাৰো মূৰ গৰম হৈ উঠিল। কিন্তু কাৰোবাক পুতলীক ঠাকুৰৰ কাণ্ড কাৰখানাৰ কথা কৈ মনৰ জাল আঁতৰাবৰ মন গ'লেও মঞ্জুলাই নকলে। মনৰ খং মনতে পুহি ৰাখিলে। পিছে সিমান ভাল নাৰান্ধিলেও ঠাকুৰেতো মঞ্জুলাক পাকঘৰৰ পৰা মুক্তি দিছে। এতিয়া তাইৰ হাতত বহুতো সময়। এতিয়া তাই ইচ্ছামতে তাইৰ মন যোৱা কামবোৰ কৰিব পাৰে। মন যোৱা কাম হৰেক ৰকমৰ এম্ব্ৰইডাৰী কৰা, কাগজ পত্ৰ আলোচনীবোৰ পঢ়া, আৰু ওচৰ চুবুৰীয়াৰ ইঘৰ সিঘৰৰ পৰা একোপাক মাৰি অহা ইত্যাদি। শাহুৱেক জীয়াই থকা কালত কিন্তু মঞ্জুলাই এইবোৰ একোকে কৰিবলৈ নাপাইছিল, সময়ো নাপাইছিল। তিৰোতা মানুহ হৈ কি ইমান কাগজ পত্ৰ চাব লাগে? অত বছৰ দেখোন বাপেৰাৰ ঘৰত পঢ়িয়ে আহিলা, সিমান পঢ়াৰে নাটিলনে? সেই বেজী সূতাৰ কামবোৰ বেছিকৈ কৰি কিডাল হ'ব? তাতকৈ তাঁতখনতে বহাগৈ। আমাৰ তাঁতশালৰ লগত তোমালোকৰ সেই বেজীৰ কামে ফেৰ মাৰিব পাৰিবনে? বোৱাৰী ছোৱালী বৰকৈ ঘৰে ঘৰে ঘূৰি ফুৰিব নাপায়। লেপলেপাই চেপচেপাই এসোপা কথাৰ মহলা মাৰি থাকিলে স্বভাৱটো বেয়া হৈ যায়। মুখৰ কথাৰ লাগ-মান নোহোৱা হৈ পৰে। আলোচনী আৰু কাগজ পত্ৰেৰে ঠেহ খাই আছে ঘৰটো। ঘৰত থকা সময়টোত ত্ৰিদীপৰ এইবোৰ পঢ়ি থকাই কাম। তেতিয়া দেখি দেখি মঞ্জুলাৰ মনটো ইছাদ বিচাদ কৰি থাকিছিল। ইচ, তাইও এনেকৈ পঢ়ি থাকিবলৈ পোৱা হলে। স্কুল কলেজত পঢ়া দিনত তাই কত গল্প উপন্যাস পঢ়িছিল। সেই গল্প উপন্যাসৰ নায়ক নায়িকাসকলৰ প্ৰেম বিৰহ ৰোমাঞ্চৰ মধুৰ কথাবোৰ পঢ়ি পঢ়ি কেনেকৈ তাই ৰোমাঞ্চিত হৈ উঠিছিল। কিন্তু হায়, বিয়াৰ পিছত তাই আৰু তেনেকৈ পঢ়িবলৈকে নোপোৱা হ'ল। সেই গল্প উপন্যাসবোৰ তাইৰ কাৰণে নিষিদ্ধ ফলৰ দৰেই হৈ পৰিল। সেই নায়ক নায়িকাবোৰৰ প্ৰেম আনন্দ ৰোমাঞ্চ বিৰহ অশ্ৰুৰ ভিতৰত তাইৰ জীৱনত অশ্ৰুৱে সত্য হৈ পৰিল। হেঁপাহেৰে এসোপা কাগজ কিতাপ উলিয়াই ল'লে মঞ্জুলাই। প্ৰথমতে তাই এটা গল্প আৰম্ভ কৰিলে। কিন্তু কিছুদূৰ পঢ়াৰ পিছত বৰ ঠিক নালাগিল। সেইটো আধা পঢ়া কৰি আন এটা গল্প উলিয়াই ল'লে মঞ্জুলাই। এটা প্ৰেমৰ গল্প। কিন্তু বহুদূৰ পঢ়ি যোৱাৰ পিছতো তাৰ ৰসে স্পৰ্শ কৰিব নোৱাৰিলে তাইক। মনটো ৰোমাঞ্চিত হৈ নুঠিল। কোনো গোপন পুলকানুভূতিয়ে মনটো ক্ষন্তেকৰ বাবেও আৱেগৰঞ্জিত কৰি তুলিব নোৱাৰিলে। আৰু এটা গল্প পঢ়ি চালে মঞ্জুলাই। আৰু এটা। ধেৎ, কি গল্প লিখিছে এইবোৰ! একো এটাও যদি ভাল লাগিল হয়। আমি কলেজত পঢ়ি থাকোঁতেই গল্প চল্পবোৰ লিখিছিল সাহিত্যিকসকলে। কি যে হ'ল আজিকালি! কাগজ পত্ৰবোৰ ঠেলা মাৰি থৈ মঞ্জুলা উঠিল। এবাৰ পাকঘৰৰ পৰাই অহা যাওক। ঠাকুৰে বা আজি আকৌ কিখন ভুল কৰে? এই মানুহবোৰক সঁচাই ৰাখিও উপায় নাই, নাৰাখিও উপায় নাই। নাৰাখিলে দেহে দুখ পাব, আকৌ ৰাখিলেও মনে অশান্তি পাই মৰে। কি ৰান্ধিছা ঠাকুৰ? মাছৰ টেঙাকণত অলপ ধনিয়া পাত পেলাই দিবলৈ নাপাহৰিবা আকৌ।
কালি ইমানবাৰ কোৱাৰ পিছতো তুমি পাহৰি গলা। আকৌ নিজৰ ৰুমলৈ উভতি আহিল মঞ্জুলা। এখন্তেক পৰতাই মাজমজিয়াতে থিয় দি ৰল। তাৰ পিছত এটা এঙামুৰি কাঢ়ি হাতৰ আঙুলিবোৰ ফুটালে। কি কৰা যায়? কি কৰি সময়বোৰ কটোৱা যায়? পুতলিৰ লগত অলপ আড্ডা মাৰিব পৰা যায় নেকি? কিন্তু তাই এই সময়ত নিজৰ ল'ৰা ছোৱালীকেইটাক পঢ়ুৱাই থাকে। সৰু হৈ আছে সিহঁত, গতিকে তাইৰ মেট্ৰিক পাছ বিদ্যাৰে ভালকৈয়ে পঢ়ুৱাব পাৰে। খুব গুৰুত্বপূৰ্ণ কাম এটা কৰাৰ দৰেই পুতলিয়ে সদায় ল'ৰা ছোৱালীকেইটাক পঢ়ায়। খুব চিন্তা কৰে তাই ল'ৰা ছোৱালীকেইটাৰ ভৱিষ্যতক লৈ। বেচেৰিয়ে কৰিবওতো লাগিব। গিৰিয়েকৰ যি দায়িত্ব আছিল সেই দায়িত্বৰ বোজা যে তাইৰ কান্ধত পৰিছে। দীঘলকৈ হামি এটা কাঢ়িলে মঞ্জুলাই। তাইৰ নিজৰ ল'ৰা ছোৱালীকেইটাই ডাঙৰ হৈছে। সিহঁতে আপোন মনে পঢ়ি আছে। ত্ৰিদীপ ঘৰত নাই। নাইট ছেছনৰ ক্লাছ ল'বলৈ গৈছে। আকৌ এটা হামি কাঢ়িলে মঞ্জুলাই। কিবা এটা কৰাকে যাওক। কেইবাদিনৰ পৰা আৰম্ভ কৰিব খোজা কুশ্বন কভাৰখনৰ ফুলটোকে তোলা যাওক। মঞ্জুলাই কাপোৰ, ফ্ৰেম, বেজী, সূতা যতনাই ল'লে। কিন্তু কিছু সময় চিলাই কৰাৰ পিছতে মঞ্জুলাই অনুভৱ কৰিলে তাইৰ চকু দুটা জলক তপক কৰিব ধৰিছে। চকু দুটা এবাৰ চাদৰৰ আঁচলেৰে মচি লৈ আকৌ বেজীটো হাতত ল'লে মঞ্জুলাই। কিন্তু নাই, বৰ আমনি কৰিছে চকু দুটাই। বোধহয় চশমা ল'ব লাগিব। ডাঙৰ জীয়েক মন্দিৰা সোমাই আহিল। কি কৰিছা মা? চিলাই? আচৰিত ঘটনা এটা দেখাৰ দৰেই প্ৰশ্ন কৰিলে মন্দিৰাই। কিয়, মই চিলাই কৰিব নাপায় নেকি? বেচ উষ্মাৰে ওলোটাই প্ৰশ্ন কৰিলে মঞ্জুলাই। তাৰ পাছত আকৌ এবাৰ চকু দুটা মচিলে। মাকৰ অকাৰণ উষ্মাৰ আচৰিত হ'ল মন্দিৰা। নহয়, মই আগতে তোমাক চিলাই কৰা দেখা নাই যে। এইটো কি কৰিছা মা? কুশ্বন কভাৰত ফুল তুলিছা। কিন্তু মা, এইটোনো কি ৰঙৰ সূতা ব্যৱহাৰ কৰিছা? বৰ তেলীয়া দেখাইছে পাই। তোমালোকৰ দিনত ছোৱালীবোৰে ইমান মেহনত কৰি চিলাই কৰিছিল, কিন্তু ৰঙৰ চইচ মুঠেও নাছিল। আজিকালিৰ চিলাইবোৰত বেছি খাটনি নপৰে, কিন্তু ইমান সুন্দৰ ৰং মিলাই কৰে, আৰু সেইকাৰণে কিমান বেছি ভাল দেখি। মা, তুমি এইটো ৰঙৰ সূতাৰে নকৰিবাচোন। মই বাৰু তোমাক ৰং মিলাই সূতা আনি দিম। মাহীয়েকৰ দৰেই স্পষ্ট বক্তা হৈছে ভাগিনীয়েকজনী। কিন্তু মঞ্জুলাই আৰু কোনো উষ্মা নেদেখুৱাই হাতৰ চিলাই এফলীয়াকৈ থৈ লাহে লাহে জীয়েকক ক'লে, তয়ে এইটো ৰং মিলাই চিলাই কৰি থবি দে। মই আৰু ক'ত চিলাই কৰিম? চখতে হাতত লৈছিলো হয়। চকু দুটা বৰ জ্বলা পোৰা কৰে দেখোন। মঞ্জুলা ধীৰে ধীৰে কোঠালিৰ পৰা ওলাই আহিল আৰু পিছৰ কথা শুনি স্বৰ্গতোক্তি কৰাৰ দৰেই ভুৰভুৰাই শেষ কৰিলে। পিছে চকুৰনো আৰু কি দোষ? মইনো আৰু এতিয়া ২০ বছৰৰ আগৰ সেই ২০ বছৰীয়া গাভৰুজনী হৈ আছোনে? আৰু ২০ বছৰ ধৰি চকুত পৰা পাকঘৰৰ জুই আৰু ধোঁৱা। ঠাকুৰ, কি ৰান্ধিছা? চাওঁ, তুমি অলপ আঁতৰি দিয়াচোন। সেই মছলাখিনিকে বটি লোৱাগৈ। ময়ে টেঙা আঞ্জাখন ৰান্ধি পেলাওঁ। ঠাকুৰক আঁতৰাই মঞ্জুলা পাকঘৰত সোমাল। তাৰ পিছত তাই যেতিয়া তাৰ পৰা ওলাল, তেতিয়া ত্ৰিদীপ আৰু ঘৰখনৰ গোটেইবোৰ ল'ৰা ছোৱালীৰ খোৱা শেষ হৈ গৈছিল। মন্দিৰাই আহি মাকক ধৰিলেহি। ভাল চিনেমা এখন আহিছে। বহুত দিন ধৰি চলিছে। সিহঁতক চাবলৈ দিব লাগে। মাকে যে সহজতে সন্মতি দিব, সেইটো আশা কৰা নাছিল মন্দিৰাই। সেইখন ঘৰত চিনেমা টিনেমা চোৱাটো অভিভাৱকসকলে একেবাৰে পচন্দ নকৰে। কিন্তু মন্দিৰাক অতি আচৰিত কৰি দি মাকে ক'লে, ভাল চিনেমা নেকি মুনু? ব'ল, ময়ো যাওঁ তহঁতৰ লগতে। বহুত দিনৰ আগতে যে এখন অসমীয়া চিনেমা চাইছিলোঁ, তাৰ পিছত আৰু চোৱাই নাই। বক্স অফিচ হিট কৰা হিন্দী চিনেমাখন চাই মঞ্জুলাৰ মুখ গহীন হৈ আছিল। শেষ হোৱাত হলৰ পৰা ওলাই আহি মন্দিৰাক একৰকম দবিয়াই কৈ উঠিল, কি বাজে অসভ্য চিনেমাখন চাবলৈকেহে মোক আনিছিলি মুনু।
দিনকালবোৰ হ'ল কি? এইসোপা চাই দেখোন ল'ৰা ছোৱালীবোৰ তেনেই গুচিব। ভোৰ ভোৰাই আহিল মঞ্জুলা। মন্দিৰাই মাকে নেদেখাকৈ গোপনে মুখ টিপি হাঁহিলে। হৈ হুলস্থুল গান বাজানেৰে ভৰপূৰ ৰঙীন হিন্দী ছবিখন চাই আহি মঞ্জুলাৰ খুব মূৰ কামুৰিছে। ৰাতি কোনোমতে টোপনি আহিবই খোজা নাছিল। বিচনাত কিছুপৰ ইচাত বিচাত কৰি থাকি তাই বাহিৰলৈ উঠি গ'ল। তাৰ পিছত চকু মুখত পানী ছটিয়াই আকৌ ভিতৰলৈ আহিল। নাই, ভাল লগা নাই, একোকে ভাল লগা নাই। মঞ্জুলাই মনত এটা স্বস্তিৰ ছটফটনি অনুভৱ কৰিলে। কি হৈছে তাইৰ? সঁচাকৈ কি হৈছে তাইৰ? কিন্তু এনে হোৱাৰতো কথা নাছিল। আজি ২০ বছৰৰ পিছততো তাইৰ বহু আকাংক্ষিত মুক্তিটো আহিছে। তেন্তে এনে কিয় হৈছে তাইৰ? সেই মুক্তিয়ে তাই অতদিনে মনৰ গোপন কোণত লালন পালন কৰি অহা সকলো আকাংক্ষা, সকলো হেঁপাহ পূৰ্ণ কৰাৰ ৰুদ্ধ দুৱাৰখনো খুলি দিছে। তেন্তে মঞ্জুলাৰ বুকু ঠেলি এটা দীৰ্ঘশ্বাস বাহিৰ হৈ আহিল। মুক্তি? এৰা, মুক্তি তাই ঠিকেই পাইছে। কিন্তু ২০ বছৰ, হায় সুদীৰ্ঘ ২০টা বছৰ পাৰ হৈ গৈছে। পাৰ হৈ গৈ এদিনৰ ২০ বছৰীয়া চঞ্চলা গাভৰুজনীক আজি ২০ বছৰীয়া পৌৰাত পৰিণত কৰিছে। যি মুক্তিৰ কাৰণে সেই ২০ বছৰীয়া গাভৰু প্ৰাণটোৱে ছটফটাই মৰিছিল, মনে বিদ্ৰোহ কৰি থাকিছিল, সেই মুক্তিৰ সোৱাদ যে আজি এই ২০ বছৰীয়া জীৱনটোত ইমান বিস্বাদ লাগিব, তাই জানো ভুলতো এবাৰ কল্পনা কৰিব পাৰিছিল? কপালৰ ৰগ দুডাল খুব জোৰেৰে টিপি ধৰিলে মঞ্জুলাই।